দিনকে কি নহয় জয় কৰাবই লাগিব হাতে দিন হলিব ভৰি দিন হলিব কাপোৰ ধুতি জয় কৰাবই লাগিব ঐ দোষ টেনশন নলবি মই কাবাডী কোচ জয় কৰাটো ধৰি লৈছোঁ কিন্তু এটা কথা হ'ল যদি কাবাডী কোচ জয় হয় আমি ডাইৰেক্ট দিনা ৰাতি মৰ্ণিং খানা বহি দিম হ'ব না এতিয়া অঁ ঐ বিটি হলে আছো ঐ দে মই আজি ফাইনাল খেলা কাবাডী খেলবা যাওঁ খেলা খেলা যাবি ৰ তোক যি মই ৰাতি পিলটো আনি দিছোঁ তই খাবা এৰি চাঙৰ তলতকৈ ফেল দিছা ঐ দে মই খাত খাইছো তাতে বাগে ভৰিছে তই খাৱা নাই তই ফেল দিছা তাতে ঐ দে ফেল দে নাই মই তে জিৰাইছো খাইছো মই তে খেলা খেলবা যাওঁ আঠ কেনে আলোচনা কৰিম যা খালি খেলাকে মৰি গেলি তই পিলটো সি নাখায় মোৰ লগত এনে মিছা কথা কৈ গেল যা যি মোৰো কাম নমস্কাৰ কাবাডী ফাইনেললৈ আপোনালোক স্বাগতম জনাইছোঁ এয়া লৈছোঁ চুপা আনফালে বুকুল চুপা এয়া লৈছোঁ চুপা গেঞ্জি পিন্ধা নাই বুকুল চুপা গেঞ্জি পিন্ধিছে এয়া খেল আৰম্ভ লেফাৰী মহোদয় ফিল্ডত আহিব ৰেডি এয়া লেংটি সিঙে লেফাৰী মহোদয় ফিল্ডত আহিবলৈ এয়া লেফাৰী মহোদয় নিৰ্দেশ দিলে খেলৰ ওচৰত পাই ল'লে এয়া হাতবোৰ মেলিবলৈ দিলে নখ চেক কৰিছে কোনোবা বিল্ডাৰৰ হ'ব নখ কটা নাই নেকি তাকে চাইছে এয়া ঠিক সকলো ঠিকে আছে দেখা মতে ইয়া খেল আৰম্ভ হ'ল ইয়া ফৰিঙে প্ৰথমে কাবাডী মাৰিব ফৰিঙে খাই ইয়া কাবাডী খেলাইছে না আছিছে ধৰিব পৰা নাই ইয়া ধৰিলে নেকি ইয়া মৰিলে নেকি কাবাডী ইয়া মৰিলে ছেকেণ্ডত ঘুটিৰা মাৰিবলৈ সাজু ইয়া ঘুটিৰা মাৰিলে ইয়া কাবাডী মাৰিবলৈ সাজু ইয়া কাবাডী মাৰিলে চাপ মাৰি ধৰিছে 50 কেজি বস্তু দাঙি লৈ আহিছে ইয়া আহি শেষলৈ অকলে ইয়াও সেইফালে তিনিজন নাজানো কেনেকৈ জিতাই খেলা ইয়া ধৰিছে ইয়া খেল হাৰিলে ইয়া পাদিলে নেকি এৰি দিলে ইয়া কি সুন্দৰ পাত মাৰি খেল জিতাই দিলে ইয়া জয় উলাহত খেলৈ ভাগৰি গৈছে ইয়া ভাগা লাগিছে নেকি ইয়াক নমাই দিবলৈ কৈছে ইয়া নামাই দিলে ইয়া ভাগা লাগিছে দাও দিলে চালা পানী নহ'লে চাল্লা বেড়াখানে দিবা পাৰা নাই ডাঙৰ পলিকেইটা চৰকেইটা গোটাই শেষ কৰিলে চৰটোক দিবা কৈ আছো তাৰ কান্দো কেনে ওলাব নাই খালি খেলাকে মৰি গেল বিটি কি হ'ল কেং গাইছে ৰে আছা আজিও হালে নেকি খেলাত বিটি হাৰা নাই আমিতো কাবাডী ক'ত যোৱাটো হৈছো এটা বৰ ডাঙৰ কথা হ'ল নহয় কি ডাঙৰ কথা মই আগান্তে মোৰ পেটৰ পৰা ভুজিয়া আলছি আকৌ বেলেগ সমস্যা ডাঙৰ সমস্যা হ'ল বিটি কালি কিন্তু মোক পুৱা ডাক্তৰ তাকে নিবই লাগিব ডাক্তৰ তাক নিব লাগিব পইচা পাতিও নাই দে কালি নিম দে পুৱাই ৰাতিপুৱা সোনকালে উঠবি টোপনি পুৱাই আমার কালি মস্ত জায়গা দিলি আপনি আরে পাদের বাথরুম মানে তো নেট দিছে রাতে মগ করে দিম ওলো স্যার আমার বেয়া লাগছে তুমি ধরবা লাগছে তুমি নেট দিছে রাতে মগ করে তালে যে ওলো স্যার ইনকে রাতলা লাগি না মরম দেয়া না হবে ও এই রাতে কে বেলে খাইছিম ভাই ও স্যার হাই গেছে থাকা লাগি আমি দি মূল্য লাখ আর লো পয়সা এ আপনি যাই जो बरप्पा हेलू लागपा ना नापाও ও স্যার বরব তার মানে আমার চলটোর তা খুব খুশিয়া কি হ্যাঁ আপনার তাক যাবা আসলু কি খুব কি খুব মানে চলটুই আমার চলটু হাগাতে আর ভুজালছি কি কয় তেনে ইউ ডাঙৰ ট্ৰিটমেন্ট কৰবা লাগব ইয়াৰ গানতে হুজাই আলছি ও বিতে এই ডাক্তার না কি গলত নো পাগা দাও নাই কত কথা রাতিপুৱা অলপমান হেৰি এক্সাৰসাইজ তাৰ পাগা থাকবো নেকি এতে এখন এই অলপ সৰু বাচ্চা না অলপ ফুল হৈ থাকে পিছে কচোন তুমি কালি কি কি খাইছিলা প্রথম ভাত খাইছো তাৰপিছত বাগাত দিছো তাৰপিছত পিঠে মাতিলে তাৰপিছত বাপা ও বাপা কি তুপনি মারলি
পিলটো খাইছা না পাইছোঁ দে দে পিলটো খা তই আৰু মোৰ গোদাম এটা অলপ বস্তু চলা তোৰ পিলটো খা ভালে তই পিল থবিচোন বিচৰি পেলাই হয়তো পিতে মোক পিলটো আনি দিছে মই খাবাই পাইছোঁ পিলটো খাওঁ দে পিলটো পঢ়লে বিচৰে ইছাল্লা পিলটো পঢ়লে লাইনটো গেলা পাইছোঁ ৰ পিলটোৱে খাওঁ ৰ বাপ্পা আজি নহয় পিলটো তেতিয়া পানাই ফাঁচাকৈ গৈছি কি বা খালোঁ এলা বাদ দি কালি ৰাতিপুৱাই কাবাডী খেলা আছে কালি খেলবা যাব লাগিব কাৰণতে বাগাত যাওঁ এতিয়া বুজি পালি ছাৰ বুজি পাইছো মই চাওঁতেতো ইয়াৰ বেমাৰটো ঘৰতে নেকি ঘৰতে মোৰ বাপেটো দেখা নাই চেহেৰা বেয়া হৈ গৈছে এইকেইদিন দে। যাওঁ দে কালি আহিম কালি আহিবি মই অলপ এক্সাৰচাইজ কৰোঁ ঘৰত পিল বুলি গুদাম খায় আৰু ইয়াতে ৰাতিপুৱা ডিষ্টাৰ্ব দিবা আহে সেই কেলা মাথাটোৱে বেয়া হৈ গ'ল হাই ফ্ৰেণ্ডছ আপোনালোকৰ এই ভিডিঅ'টো চাইটো নিশ্চয় ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাৰ বেলটো দবাই দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট দিব